নমস্কাৰ মই অভিনন্দন আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অভিজ কমাৰ্চ জ্ঞানলৈ আৰু এটা নতুন টপিক লৈ আপোনালোকৰ আগত আহিছোঁ আৰু আজিৰ টপিকটো হ'ল আপোনাৰ এক্টিভিটিজ টু বি ট্ৰিটেড এজ ছাপ্লাই অফ গুডছ অৰ ছাপ্লাই অফ ছাৰ্ভিচেছ। এই এক্টিভিটিজবিলাক চাওঁ। চ' ফাৰ্ষ্ট এক্টিভিটিজ হ'ল আপোনাৰ ট্ৰেন্সফাৰ। চ' ট্ৰেন্সফাৰ আণ্ডাৰ তিনিটা কণ্ডিশ্যন আছে চাওক। চ' ফাৰ্ষ্ট কণ্ডিশ্যনটো হ'ল আপোনাৰ এনি ট্ৰেন্সফাৰ অফ দ্য টাইটেল এণ্ড গুডছ ইজ এ ছাপ্লাই অফ গুডছ। তাৰমানে কি কৈছে, ফৰ এক্সাম্পল আপোনাৰ হাতত এটা মোবাইল আছে আৰু আপুনি সেই মোবাইলটো আপুনি যদি বেলেগক ট্ৰেন্সফাৰ কৰি দিয়ে, তাৰমানে আপোনাৰ যদি টাইটেল ইয়াতে কি কৈছে যে আপুনি যদি অ'নাৰশ্বিপটো যদি আপুনি বেলেগক ট্ৰেন্সফাৰ কৰি দিয়ে তেতিয়াহ'লে সেই প্ৰচেছটোক আমি কি বুলি ক'ম, ছাপ্লাই অফ গুডছ। আপুনি যদি টাইটেলটো তাৰমানে অ'নাৰশ্বিপ যদি আপুনি ওৱান পাৰ্চন টু আনাডাৰ পাৰ্চন যদি ট্ৰেন্সফাৰ কৰি দিয়ে তেতিয়াহ'লে সেই প্ৰচেছটোক আমি কি বুলি ক'ম, ছাপ্লাই অফ গুডছ। ছেকেণ্ড কণ্ডিশ্যন কি কৈছে চাওক, যে এনি ট্ৰেন্সফাৰ অফ ৰাইট ইন গুডছ। যদি আপুনি টাইটেল বা অ'নাৰশ্বিপ আপুনি ট্ৰেন্সফাৰ কৰা নাই, অকল আপুনি ৰাইট ট্ৰেন্সফাৰ কৰে, তাৰমানে অকল ফৰ এক্সাম্পল আপুনি যোনটো মোবাইলটো আপুনি অ'নাৰশ্বিপ ট্ৰেন্সফাৰ কৰা নাই, আপুনি খালি ইউজে কৰিব দিছে, মোবাইলটো আপুনি অকল ইউজ কৰিব দিছে, আপুনি মোবাইলটো পূৰা অ'নাৰশ্বিপটো আপুনি ট্ৰেন্সফাৰ কৰা নাই মোবাইলৰ, চ' তেতিয়াহ'লে তাক আমি কি বুলি ক'ম, ছাপ্লাই অফ ছাৰ্ভিচেছ। আৰু লাষ্ট পইণ্টটো কি কৈছে, যদি আপুনি অ'নাৰশ্বিপ ট্ৰেন্সফাৰ কৰাৰ কাৰণে আপুনি যদি মোবাইলটো আপুনি যদি তেওঁক অ'নাৰশ্বিপটো আপোনাৰ পৰা যদি তেওঁক দিবলৈ ওলাইছে, কিন্তু তাৰ কাৰণে আপুনি তেওঁৰ পৰা প্ৰতি মাহে আপুনি যদি কিবা এটা কনচিডাৰেশ্যন বা ইনষ্টলমেণ্টত আপুনি যদি পইচা লৈ আছে আৰু তেওঁ যেতিয়া লাষ্ট ইনষ্টলমেণ্টটো পে' কৰিব তেতিয়াহ'লে সেই অ'নাৰশ্বিপটো মোবাইলটো অ'নাৰশ্বিপ আপোনাৰ পৰা তেওঁলৈ ট্ৰেন্সফাৰ হ'ব। চ' সেই কণ্ডিশ্যনটো আমি কি বুলি ক'ম, সেই প্ৰচেছটো আমি কি বুলি ক'ম, ছাপ্লাই অফ গুডছ। চ' ট্ৰেন্সফাৰৰ এই তিনিটা কণ্ডিশ্যন। ফাৰ্ষ্ট আপোনাৰ টাইটেল ট্ৰেন্সফাৰ, যদি টাইটেল ট্ৰেন্সফাৰ কৰে তেতিয়াহ'লে ছাপ্লাই অফ গুডছ। যদি টাইটেল আপুনি ট্ৰেন্সফাৰ কৰা নাই, অকল আপুনি ইউজ কৰিব দিছে তেতিয়াহ'লে ছাপ্লাই অফ ছাৰ্ভিচ। আৰু লাষ্টতটো হ'ল আপুনি যদি অ'নাৰশ্বিপ ট্ৰেন্সফাৰ কৰিবৰ কাৰণে আপুনি যদি মাহে মাহে ইনষ্টলমেণ্টত পইচা লৈ আছে আৰু তেওঁ যেতিয়া লাষ্ট ইনষ্টলমেণ্টটো পে' কৰিব তেতিয়া অ'নাৰশ্বিপ ট্ৰেন্সফাৰ হৈ যাব, তেতিয়া সেই প্ৰচেছটো আমি কি বুলি ক'ম, ছাপ্লাই অফ গুডছ। এতিয়া ছেকেণ্ডটো আহোঁ, লেণ্ড এণ্ড বিল্ডিং। লেণ্ড এণ্ড বিল্ডিঙৰ ফাৰ্ষ্ট কণ্ডিশ্যনটো কি কৈছে, আপুনি যদি এটা মাটি কিনিবৰ কাৰণে আপুনি লিজত কিনিছে, নহ'লে বা আপুনি টেনেঞ্চি বা লাইচেঞ্চ বা ইজমেণ্টত আপুনি যদি লেণ্ডটো অকুপাই কৰিছে তেতিয়াহ'লে আমি সেই প্ৰচেছটো কি বুলি ক'ম, ছাপ্লাই অফ ছাৰ্ভিচেছ। আৰু ছেকেণ্ড কণ্ডিশ্যন কি কৈছে, আপুনি যদি লিজত আপুনি আপোনাৰ মাটিখিনি আপুনি দিছে বা আপোনাৰ ফৰ এক্সাম্পল ফ্লেট এটা আছে, চ' সেই ফ্লেটটো আপুনি যদি ভাড়াত দিছে আৰু তাৰ কাৰণে আপুনি পইচা পাই আছে, চ' তেতিয়াহ'লে সেই প্ৰচেছক আমি কি বুলি ক'ম, ছাপ্লাই অফ ছাৰ্ভিচেছ। বুজি পাইছে নিশ্চয়, যে লেণ্ড এণ্ড বিল্ডিঙৰ ক্ষেত্ৰত প্ৰথম কণ্ডিশ্যন হ'ল আপুনি যদি নিজে যদি কাৰোবাৰ পৰা মাটি লাইচেঞ্চ বা লিজত লৈছে তেতিয়াহ'লে এইটো ছাপ্লাই অফ ছাৰ্ভিচ হ'ব পাৰে। আৰু ছেকেণ্ড কণ্ডিশ্যন কৈছে যে আপুনি যদি বেলেগক আপোনাৰ মাটিত লাইচেঞ্চ বা লিজ বা আপুনি ভাড়াত দিছে তেতিয়াও তাৰ কাৰণে আপুনি কনচিডাৰেশ্যন পাই আছে বা পইচা পাই আছে, তেতিয়াও তাক কি বুলি ক'ম, ছাপ্লাই অফ ছাৰ্ভিচ। নেক্সট হয় পইণ্ট নম্বৰ 3, ট্ৰিটমেণ্ট অৰ প্ৰচেছ। ইয়াতে কি কৈছে, আপুনি যদি আপোনাৰ ফৰ এক্সাম্পল মোবাইলটো দি দিছে কাভাৰটো লগাবৰ কাৰণে, তেতিয়াহ'লে সেই প্ৰচেছক আমি কি বুলি ক'ম, ছাপ্লাই অফ ছাৰ্ভিচেছ। আৰু এই আপুনি যে কাভাৰটো লগাব দিছে, আপুনি কাভাৰটো আপুনি নিজৰ ফালৰ পৰা দিব পাৰে বা সেই মানুহজনেও নিজেও কাভাৰটো কিনি আনি পেলাই লগাই পেলাই আপোনাক দিব পাৰে। দুইটাই প্ৰচেছতে আপোনাৰ কি বুলি ক'ম, ছাপ্লাই অফ ছাৰ্ভিচেছ। আৰু এই পইণ্ট নম্বৰ 3, ট্ৰিটমেণ্ট অফ প্ৰচেছ, আমি জব ৱৰ্কাৰ বুলি ক'ব পাৰোঁ। নেক্সট পইণ্টটো হ'ল আপোনাৰ পইণ্ট নম্বৰ 4, ট্ৰেন্সফাৰ অফ বিজনেছ এছেটছ। চ' এই ট্ৰেন্সফাৰ অফ বিজনেছ এছেটছত পইণ্ট নম্বৰ 8 কি কৈছে, where goods forming part of the assets of a business are transferred or disposed of by or under the direction of the person. তাৰমানে কি কৈছে, আপুনি এজন বিজনেছমেন, চ' আপোনাৰতো এছেটছ থাকিবই বিজনেছত, আপুনি যদি সেই বিজনেছৰ এছেটছটো যদি আপুনি নিজে ডিছপ'জ কৰি দিয়ে বা বেলেগৰ তালৈ আপুনি ট্ৰেন্সফাৰ কৰি দিয়ে,
তেতিয়াহ'লে আমি সেই প্ৰচেছটো কি বুলি ক'ম ছাপ্লাই অফ গুডছ বুজি পাইছে নিশ্চয় আপোনালোকে যদি আপোনাৰ বিজনেছ আছে আৰু আপোনাৰ বিজনেছৰ যোনটো এছেটছ সেইখিনি আপুনি ডিছপ'জ কৰি দিছে বা সেইখিনি বেলেগলৈ ট্ৰেন্সফাৰ কৰি দিছে তেতিয়াহ'লে সেই প্ৰচেছক আমি কি বুলি ক'ম সেই এক্টিভিটিছটো কি বুলি ক'ম ছাপ্লাই অফ গুডছ পইণ্ট নম্বৰ বিত কি কৈছে চাওক যদি আপোনাৰ বিজনেছৰ কাৰণে এখন গাড়ী আছে আৰু সেই গাড়ীটো যদি বিজনেছ পাৰপাছৰ কাৰণে নকৰি পেলাই আপুনি যদি পাৰ্চনেল কামৰ কাৰণে ইউজ কৰি আছে বা আপোনাৰ ডাইৰেক্টৰ্ছক কোম্পানী ডাইৰেক্টৰ্ছক তেওঁ এই গাড়ীখন আপুনি ইউজ কৰিব দিছে তেতিয়াহ'লে সেই কণ্ডিশ্যনক আমি সেই এক্টিভিটিছটো আমি কি বুলি ক'ম ছাপ্লাই অফ ছাৰ্ভিচেছ কাৰণ আপুনি যেতিয়া বেলেঞ্চ শ্বীট বনাব চ' সেই বেলেঞ্চ শ্বীটত আপোনাৰ এছেট চাইডে আপুনি সেইখন দেখাব লাগিব আপোনাৰ এই এছেটছটো দেখাব লাগিব কাৰ হিচাপে আপুনি দেখাব লাগিব এছেটছৰ বেলেঞ্চ শ্বীটত তেতিয়াহ'লে সেই যদি বিজনেছ পাৰপাছৰ কাৰণে নাৰাখি পেলাই আপুনি যদি নিজে পাৰ্চনেল ইউজৰ কাৰণে আপুনি ইউজ কৰিছে বা ডাইৰেক্টৰ্ছক আপুনি দিছে সেই গাড়ীখন ইউজ কৰিব কাৰণে তেতিয়াহ'লে সেই এক্টিভিটিছটো আমি কি বুলি ক'ম ছাপ্লাই অফ ছাৰ্ভিচেছ নেক্সট আপোনাৰ কি হৈছে পইণ্ট নম্বৰ চি এজন বিজনেছমেন বিজনেছ কৰি আছে আৰু বিজনেছ কৰাৰ কাৰণে আপুনি ডেফিনেটলি টেক্স দিব লাগিব চ' তাৰ কাৰণে আপুনি কি হ'ল টেক্সেবল পাৰ্চন কিন্তু ফৰ এক্সাম্পল আপোনাৰ যদি বিজনেছটো বন্ধ হৈ যায় তেতিয়াহ'লে আপুনি কি কৰিব নন টেক্সেবল হৈ যাব আপুনি আৰু ফিউচাৰত টেক্স দিব নালাগে চ' তেতিয়াহ'লে আমি সেই গুডছখিনি আপোনাৰ যোনটো বিজনেছৰ গুডছখিনি বন্ধ হৈ গ'ল আপোনাৰ বন্ধ হৈ যোৱাৰ পিছত আপোনাৰ যোনটো বিজনেছৰ গুডছখিনি সেই গুডছখিনিৰ ওপৰত ভেলু কৰিবলৈ আপুনি টেক্স দিব লাগিব গভৰ্ণমেণ্টক চ' সেইকাৰণে সেই এক্টিভিটিছটো আমি কি বুলি ক'ম ছাপ্লাই অফ গুডছ বুজি পাইছে নিশ্চয় আপোনাৰ বিজনেছ আছে আপুনি টেক্সেবল পাৰ্চন হয় আৰু যেতিয়া আপুনি বিজনেছটো বন্ধ কৰি দিলে তেতিয়াহ'লে আপুনি নন টেক্সেবল পাৰ্চন হৈ গ'ল কাৰণ টেক্স দিব নালাগে কিন্তু তথাপিও আপোনাৰ সেই এক্টিভিটিছটো বন্ধ হৈ যোৱাৰ পিছতো আপোনাৰ যিখিনি এছেটছ আছে বিজনেছৰ তাৰে ওপৰত ভেলুটো উলিয়াই পেলাই আপুনি গভৰ্ণমেণ্টক টেক্স দিব লাগিব সেইটোত আমি কি বুলি কওঁ সেই এক্টিভিটিছটো কি বুলি ক'ম ছাপ্লাই অফ গুডছ কিন্তু আপুনি যদি বন্ধ নকৰিবলৈ আপুনি গোটেই বিজনেছটো আপোনাৰ ফালৰ পৰা যদি আপুনি বেলেগক গোটেই বিজনেছটো আপোনাৰ যদি বেলেগক ট্ৰেন্সফাৰ কৰি দিয়ে তেতিয়াহ'লে কিন্তু আপুনি ছাপ্লাই অফ গুডছ নহ'ব নেক্সট আমি আহোঁ পইণ্ট নম্বৰ 5 ছাপ্লাই অফ ছাৰ্ভিচেছ এতিয়া আমি চাওঁ যে কি এক্টিভিটিছ আমি ছাপ্লাই অফ ছাৰ্ভিচ বুলি ক'ম চ' ফাৰ্ষ্ট কণ্ডিশ্যন হ'ল আপুনি ৰেণ্টিং অফ ইমুভেবল প্ৰপাৰ্টি তাৰমানে আপোনাৰ ফ্লেট আছে আপোনাৰ ঘৰ এটা আছে আৰু সেই ঘৰটো আপুনি ভাড়া দি ৰাখিছে আৰু তাৰ কাৰণে আপুনি পইচা পাই আছে তেতিয়াহ'লে সেই প্ৰচেছক আমি কি বুলি ক'ম ছাপ্লাই অফ ছাৰ্ভিচেছ পইণ্ট নম্বৰ বি কি কৈছে আপোনাৰ মাটি আছে আৰু সেই মাটিত আপোনাৰ বিল্ডাৰে কনষ্ট্ৰাকশ্যন কৰি আছে বিল্ডিঙত তেতিয়াহ'লে আপোনাক কি বুলি ক'ম সেইটো ছাপ্লাই অফ ছাৰ্ভিচেছ কাৰণ কমপ্লিট হোৱা নাই এটা কথা মনত ৰাখিব ফৰ এক্সাম্পল আপোনাৰ ঘৰ অলৰেডি বনোৱা আছে ঘৰটো আৰু তেতিয়া কোনোবা পাৰ্চন এজনে আপোনাৰ ঘৰটো ল'ব আহি আছে কিনিব আহিছে তেতিয়াহ'লে সেইটো ছাপ্লাই অফ ছাৰ্ভিচেছ নহ'ব কিন্তু আপোনাৰ ঘৰটো আগৰ পৰা আপোনাৰ খালি ঘৰটো কনষ্ট্ৰাকশ্যনে হৈ আছে চ' তেতিয়াহ'লে কি হ'ব আপোনাৰ এই প্ৰচেছটোক আমি ছাপ্লাই অফ ছাৰ্ভিচেছ বুলি ক'ব পাৰিম নেক্সট কণ্ডিশ্যন চাওঁ যদি আপোনাৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট আছে আৰু সেই ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটটো আপুনি টেম্পৰেৰী আপুনি কাৰোবাক ট্ৰেন্সফাৰ কৰিছে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট মিনছ পেটেণ্ট আছে আপোনাৰ বা কপি ৰাইট বা ট্ৰেডমাৰ্ক বা ফ্ৰেঞ্চাইজি বা লাইচেঞ্চ আপুনি টেম্পৰেৰী আপুনি কাৰোবাক ট্ৰেন্সফাৰ কৰিছে তেতিয়াহ'লে সেই এক্টিভিটিছটো আমি কি বুলি ক'ম ট্ৰেন্সফাৰ অফ ছাপ্লাই অফ ছাৰ্ভিচেছ নেক্সট পইণ্টটো কি দিছে আপুনি যদি ITC ইনফৰমেশ্যন টেকন'লজি আপুনি বিজনেছ কৰিছে আৰু তাৰ কাৰণে আপুনি আপডেশ্যন বা ডেভেলপমেণ্ট বা এনহেঞ্চমেণ্ট বা ডিজাইন কৰি আছে সেই IT ছেক্টৰত তেতিয়াহ'লে সেই প্ৰচেছটোকো সেই এক্টিভিটিছক আমি কি বুলি ক'ম ছাপ্লাই অফ ছাৰ্ভিচেছ নেক্সট পইণ্টটো হ'ল আপুনি কিবা এটা কামত মন নাই আপুনি নিজৰ ইচ্ছামতে কৰা নাই আপুনি সহ্য কৰি পেলাই কামটো কৰিবলৈকে কৰি আছে কিন্তু তাৰ কাৰণে আপুনি পইচা পাইছে চ' সেই এক্টিভিটিছ আমি কি বুলি ক'ম ছাপ্লাই অফ ছাৰ্ভিচেছ আৰু লাষ্ট পইণ্টটো হ'ল আপোনাৰ যদি আপুনি আপোনাৰ গুডছটো বা যিকোনো কিবা এটা কাম আপুনি যদি ট্ৰেন্সফাৰ কৰিছে পইচাৰ কাৰণে
বা কনসিডারেশনৰ কাৰণে সো তেতিয়া হলে সেই প্ৰসেছটোক আমি কি বুলি কম সাপ্লাই অফ সাৰ্ভিসেস নেক্সট আমি আহো কম্পোজিট সাপ্লাই সো কম্পোজিট সাপ্লাই আমি কি বুলি কম সাপ্লাই অফ সার্ভিস এটা মনে রাখবে যে কম্পোজিট সাপ্লাই আমি কি বুলি কম সাপ্লাই অফ সার্ভিসেস সো তার কারণে আকৌ দুটা পয়েন্ট আছে পয়েন্ট নম্বৰ এক হল ওয়ার্কস কন্ট্রাক্ট হল যদি আপোনাৰ কনস্ট্রাকশন কৰি আছে বিল্ডিং বা ইন্ডাস্ট্রি আপুনি বনাই আছে সো এইবোৰ আমি কি বুলি কম ওয়ার্কস কন্ট্রাক্ট সো হেতু কাৰ আন্ডাৰত আহিব আপোনাৰ কম্পোজিট সাপ্লাই আৰু কম্পোজিট সাপ্লাইক আমি কি বুলি কম কোড ধৰিম কোনটো আন্ডাৰত ধৰিম আপোনাৰ এক্টিভিটিজ সাপ্লাই অফ সার্ভিসেস পয়েন্ট নম্বৰ বি কি হৈছে আপুনি ৰেষ্টুৰেণ্টত গৈছে সো ৰেষ্টুৰেণ্টত যোৱাৰ লগে লগে আপুনি যিখিনি অৰ্ডাৰ দিছে সেইখিনি আপুনি পাইছে সো আগতে কি হৈছে ৰেষ্টুৰেণ্টত বা হোটেলত বোথ ভ্যাট বা সার্ভিস ট্যাক্স লাগিছিলে কিন্তু এটা জিএসটি অহাৰ পৰা যোনটো আপোনাৰ ৰেষ্টুৰেণ্টৰ সাৰ্ভিসটো হেতু আপোনাৰ কোড আন্ডাৰত আহিব সার্ভিস আন্ডাৰ নট গুডছৰ আন্ডাৰত আপোনাক হেতু কি ৰেষ্টুৰেণ্টৰ সাৰ্ভিসটো আপোনাৰ কি বুলি দিব সাপ্লাই অফ সাৰ্ভিসেস সো সেইকাৰণে ওয়ার্কস কন্ট্রাক্ট আৰু ৰেষ্টুৰেণ্ট কোনটো আন্ডাৰত আহিব আপোনাৰ কম্পোজিট সাপ্লাই আৰু কম্পোজিট সাপ্লাই আমি কি বুলি কম সাপ্লাই অফ সাৰ্ভিসেস আমাৰ লাষ্ট এক্টিভিটিজ হ'ল সাপ্লাই অফ গুডছ সো সাপ্লাই অফ গুডছ আমি কেতিয়া কম ফৰ এক্সাম্পল আপুনি আনইনকৰ্পোৰেটেড এছ'চিয়েশ্যন অৰ বডি কৰ্পোৰেট বা আপুনি কোনো ক্লাবৰ মেম্বাৰ এটা ক্লাবৰ যদি আপুনি মেম্বাৰ হয় তেতিয়া আপোনালোকে জানেই যে প্ৰত্যেক অকেজনত কেতিয়াবা অকেজনত আপুনি পইচা দিব লগা হয় ক্লাবৰ মেম্বাৰ হ'লে আপুনি পাৰ ইয়াৰ বা পাৰ মান্থ যেনেকৈ হওক আপুনি পইচা দিব লাগে আৰু সেই পইচাৰ কাৰণে আপোনাৰ কেতিয়াবা যদি অকেজনত কিবা পাৰ্টি বা এনেকুৱা যদি ফাংচন হয় আপুনি সাৰ্ভিস পায় সো সেই সাৰ্ভিস কিন্তু আসলতে আপুনি কনসিডাৰেশনত থ্ৰু দি আপুনি পাই আছে আৰু আমি জানো যে সাপ্লাই হ'ব কাৰণে দুটা পাৰ্টিৰ প্ৰয়োজন উইদাউট টু পাৰ্টি সাপ্লাই কেতিয়াও সম্ভৱ নহয় কিন্তু ইয়াতে আপুনি যদি ক্লাবৰ মেম্বাৰ হয় আপুনি যদি নিজে নিজৰ বস্তু কিনা নিচিনা হৈ আছে সো ইয়াতে আমি সাপ্লাই গুডছ কেতিয়া কম আপুনি সাৰ্ভিস লৈছে আপুনি তাৰ কাৰণে আপুনি কি কৰি আছে কনসিডাৰেশন দি আছে সেই ক্লাবৰ এই ফাংচন বা আপুনি পাৰ্টিৰ কাৰণে সো আমি সেই কনসিডাৰেশনৰ ওপৰত ভিত্তি কৰি আমি কি বুলি কম সেই প্ৰসেছটো সেই এক্টিভিটিছটো আমি সাপ্লাই অফ গুডছ বুলি কম যদি আপুনি ইনকৰ্পোৰেটেড এছ'চিয়েশ্যনৰ মেম্বাৰ বা বডি কৰ্পোৰেট বা আপুনি ক্লাবৰ কোনো মেম্বাৰ আৰু তাৰ কাৰণে আপুনি পইচা কনসিডাৰেশন পাই আছে সো সেই কনসিডাৰেশনৰ ভিত্তি কৰি আপুনি সেই প্ৰসেছ আমি সেই এক্টিভিটিছ আমি কি বুলি কম সাপ্লাই অফ গুডছ আশা কৰোঁ আপোনালোকে আজিৰ সেশনটো বুজি পাইছে যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ